ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এতিয়া বাজিছে 6:25 আৰু দিনততো নহয়েই কৰা। কেতিয়াবা ৰাতিপুৱা মই ষ্টাৰ্ট কৰি দিওঁ, কিন্তু সদায় নহয় আৰু ৰিভানৰ লগত থাকিব লাগে, সেইকাৰণে মানে নহয় কি যেনেকৈ বিচাৰোঁ তেনেকৈ নহয় বাৰু। এতিয়াই মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। এইকণ সময়ত কিনো কৰোঁ চাই থাককচোন। আজি ৰিভানৰ কাৰণে জুচ নিচিনা বনোৱা হ'ল ডালিমৰ, সি খোৱা নাই। আৰু এটা লাও আনিছে আমাৰ এখেতে। আৰু এতিয়া মানে চাহ বনাম অলপ পিছত। আমাৰ ৰিভানৰ কাৰণে কি বনাওঁ তাকে ভাবি আছোঁ। সেইটো এই মিক্সটোকে বনাম। এইটো চিৰা আৰু অ'টছ, আমণ্ড আৰু কাজু দি বনোৱা আছিল, সেইটো বনাম চাগে। বাৰু চাই থাককচোন, লগতে থাকক আমাৰ লগত। খাই লওঁ চাহকাপ। আৰু এইপিনে গান চলি আছে। আজি আমাৰ এখেতৰ বহুত টোপনি ধৰিছে বোলে। চাহ বনাই দিলোঁ, এখেতে খালে আৰু ৰিভানে খেলি আছে, ৰিভানকো খুৱাই দিলোঁ। ৰিভান খেলা। এতিয়া মই চাহ খাওঁ, এখেতে অলপ খালে। এয়া মিঠা দৈ আমাৰ ওচৰৰ মানুহ ঘৰে তেওঁ দিছিলে, তেওঁলোকে আনিছিলে বোলে। আৰু এয়া হ'ল কিবা ময়ো নাজানো, এটা কাজু বৰফি দেখিছোঁ। তাকৰ লগত খেলি আছে। বহুতবাৰ ফুৰিবলৈ মন যায় আজিকালি। সি খুবেই ভাল পোৱা হৈছে ফুৰি। আৰু মানে বাইদেউগৰাকীয়ে তাক ৰখাই বা ফুৰাবলৈ লৈ যায়, ৰাতিপুৱাও লৈ যায়, আবেলিও এবাৰ গৈ আহিলে। বাবু ৰিভান